মৰ্নিং। আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টো মানে আমাৰ ৰাস্তাটোৰ বিষয়ে। আমাৰ ৰাস্তাটো অৱস্থা বহুত বেয়া আছিলে। আমাৰ বহুত কষ্ট হৈছিলে বাৰিষা। এতিয়া আমাৰ মাননীয় বিধায়ক সুৰেণ ফুকন ডাঙৰীয়া সহায়ত আৰু আমাৰ বৰবিল পঞ্চায়তৰ প্ৰেচিডেণ্টৰ সহায়ত আমাৰ ৰাস্তাটো আজি সম্পূৰ্ণ হৈ উঠিছে। গতিকে আজি আমাৰ মনটো ভাল লাগিছে। এতিয়া আজি আমাৰ ৰাস্তাটো উদ্বোধন কৰিবৰ কাৰণে মাননীয় বিধায়ক খন্তেক পিছতে আহি পাবহি। গতিকে আপোনালোকক দেখুৱাম। এতিয়া চাই লওক আমাৰ ৰাস্তাটো আগতে কেনেকুৱা আছিলে, অলপ চাই লওক। বাৰিষা বতৰত একদম আপোনাৰ পূৰা পানী হৈ যায়, অহা যোৱা কৰিবলৈ বহুত কষ্ট হয়। এতিয়া আমাৰ সুৰেণ ফুকন ডাঙৰীয়াৰ সহযোগত আমাৰ ৰাস্তাটো সম্পূৰ্ণ হৈ উঠিছে। গতিকে তেওঁক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাব পাৰে, এয়া আমাৰ সুৰেণ ফুকন ডাঙৰীয়া। তেওঁ আমাক অশেষ সহায় কৰিলে ৰাস্তাটো কৰি দিয়া বাবদ। ৰাস্তাটো চাব পাৰে, ধুনীয়াকৈ বনাইছে, ব্লক দি বনাইছে এনেকৈ। আমাৰ পোৱালীকেইটা ফূৰ্তি পাইছে আজি। আজি কোন আহিব? সুৰেণ ফুকন ককা বুলি কয়। বেলুন দেখিলা? বেলুন ঢেৰ বেলুন লগাইছে ন? ঠিক আছে। এই ৰাস্তাটো ধুনীয়াকৈ সজাই তুলিছে, বেলুন চেলুন লগাইছে। এয়া বেলুন লগাইছে এইখিনি। তাৰ পিছতে আমাৰ মাননীয় বিধায়ক আহি পাবহি আৰু লগতে আমাৰ গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট তৃষ্ণা বৈৰাগী আৰু লগত ৱাৰ্ড মেম্বাৰ থাকিব আৰু বিভিন্ন ৰাইজ থাকিব। Through the highways till my shadow turns to sun rays, and on we'll go through the wastelands, through the highways, and on we'll go. অতি ৰাধিকা পথ লৈ যাব। ধুনীয়াকৈ বনাইছে। অলপ কষ্ট হ'ল আৰু বৰষুণ দিলে, মাজতে কাম দুদিনমান বন্ধ হৈ গ'ল বৰষুণ দিয়াৰ কাৰণে। তাৰপিছত আকৌ বৰষুণ এৰোৱাৰ পিছত সম্পূৰ্ণ কৰি দিলে আৰু। ৰাস্তাটো ৰাইজসকল বিধায়কৰ কাৰণে ৰখি আছে। এয়া বিধায়ক পাইছেহি আহি, সুৰেণ ফুকন ডাঙৰীয়া পাইছেহি আহি। স্থলপেনৰ আধা ৰাস্তাৰ শুভ উদ্বোধন কাৰ্যসূচীত উপস্থিত থকা আমাৰ কৰ্মযোগী বিধায়ক সুৰেণ ফুকন ডাঙৰীয়া আজি ইয়াতে উপস্থিত হৈছে আৰু ইয়াৰ সদস্যসকল আৰু আমাৰ যুৱ মৰ্চাৰ সদস্য। গাঁও পঞ্চায়তৰ সতী ৰাধিকা পথৰ আজি আনুষ্ঠানিকভাৱে মুকলি অনুষ্ঠানত উপস্থিত থকা পৰম শ্ৰদ্ধাৰ এই অঞ্চলৰ ৰাইজ, আমাৰ বৰবিল গাঁও পঞ্চায়তৰ নিৰ্বাচিত সভানেত্ৰী তৃষ্ণা বৈৰাগী আহি বৰবিল গাঁও পঞ্চায়তৰ এই পথৰ মুকলি অনুষ্ঠানত উপস্থিত আহি পাইছোহি। গতিকে ৰাস্তাটি খুব সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে, প্ৰায় 12.5 লাখ টকাৰে। গতিকে ফ্লেভাৰ ব্লগেৰে আৰু ইয়াৰ পূৰ্বেও আপোনালোকৰ অনুৰোধ বা আপোনালোকৰ দাবীৰ প্ৰতি আমি সন্মান জনাই এই পথটি নিৰ্মাণ কৰিলোঁ। ৰাস্তা অপেনিং হৈ গ'ল। I go for
এই আমাৰ ৱাৰ্ড মেম্বাৰ নাৰিকল ভাঙি হ্যাঁ ওলালো আমি भारत माता की जय भारत माता की जय हो जाओ আমাৰ ৰাস্তাটো চাবলৈ আহিছে ৰাস্তাটো পৰিদৰ্শন কৰিছে ছাৰে আহি আছে Okay.